নৰকান্ত না কায়ে ৰ তাত তাকে লাগি যাম একবাৰ পুলিশে ভালছি মোক আইও গাটো চাং চাং গেছি কি নৰকান্ত তোৰ এনে অৱস্থা কোনে কৰলা গা চা দেখোন তোৰ বল্লা বুলি দিছি গোটেই আমি ক'ব চিনাকি তোকে হা হৰকান্ত আহুৱে নকবি দে কালি ৰাতি আঞ্জাত নিমখ নহয় এতিয়া মই হাঁহ বজাৰ দিলো আজি পুৱাই পুলিচে আহি মোক হাঁহ বজাৰ দিছি তয়ো যে আৰু কি মানুহ আৰু আঞ্জাত নিমখ কম হোৱাৰ কাৰণে তিৰি ঘামা মাছত দিব লাগে না পইচা এতিয়া মজাটো কেনা পইচা হা মই কি জানো যে নামৰ কথা ধৰিছে থানাত যে ক'বা যাব তয়ো সৰু কথা এটা ধৰি তিৰিটোক কিয় কাজিয়া কৰিব লাগে এটা কথা মনত ৰাখবি আজিকালি চৰকাৰে তিৰিগিলাক বহুত পাৱাৰ দিছি ডাঙৰ কথাতে কিন্তু কাজিয়া কৰিলি উঠাই লৈ যাব পুলিচে আহি গম পাবি সেইকাৰণে অলপমান ভালকে থাকবি গম পাইছা হৰকান্ত আজিৰ পৰা তিৰিৰ লগত কাজিয়া পেচাল নকৰো দে কাণত ধৰছো এতিয়া মই ঘৰত যদি তেল মালিচ কৰো